মিটিঙত সেইদিনা PMB মিটিঙত যিটো আলোচনা হৈছে সেইটোকে আমি জাষ্ট এপ্ৰুভেল লৈছে যে আমি আগষ্ট প্ৰথম সপ্তাহৰ পৰা ডেটটো ঠিক কৰা নাই আগষ্ট প্ৰথম সপ্তাহৰ পৰা এটা আশীৰ্বাদ ৰেলী মানে ব্লেছিং ৰেলী হিচাপে BPF দলে ডিষ্ট্ৰিক্ট ৱাইজত কৰিব 3টা সমষ্টি লৈ পেলাই বা 2টা সমষ্টি লৈ পেলাই মুঠতে আগষ্ট 20 তাৰিখৰ ভিতৰত এই ৰেলীটো শেষ কৰিম আমি মুঠতে ভাল ৰেলী হ'ব BPF দলৰ পৰা সেইটো লোৱা হৈছে যোগদান কৰিছে আজি বিজেপিৰ পৰা শিৱনাথ ব্ৰহ্মই আমাৰ দলত যোগদান কৰিছে মানে আগত ST মৰ্চাৰ কিবা সেক্ৰেটাৰী না প্ৰেচিডেণ্ট আছিল সেইটো খুব ভাল আৰু আমাৰ গৰিয়ামৰীয়া ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিল সিও আমাৰ দলত যোগদান কৰি আছু কৰিছিলে কোনোবা আৰু প্ৰাক্তন আছু নেতা আমাৰ আছুৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ অধিকাৰী সুভাষ অধিকাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে আমাৰ কাৰণে খুব ভাল লক্ষণ আহি আছে অততে ভাল BTCত 1 নম্বৰ পজিশ্যনটো আমাৰ BPF আৰু আমি কৈছো শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখিনি গাঁও সোমাব লগা আৰু আছে সেইটো আমি সোমাবৰ কাৰণে নেক্সট গভৰ্ণমেণ্ট আহিলে আমি চেষ্টা কৰিম আৰু সোমামে পাছ এটা কথা কৈছে যে যিটো আলোচনা মিত্ৰতা সম্পৰ্কত সেই আলোচনা আপুনি হেমাহি কৰি আছে আপুনি হেমাহি কৰি আছে এনে মুখেদি এই মোবাইলত এনেকুৱা টিভিত কৈ থাকিলে নহ'ব আহক কথা পাতিম বহি পেলাই হেমাহি মই কৰা নাই ইহঁতেই কৰিছে এনেকুৱা খাম্পাই কৈছে আপুনি চিপৰ কাৰণে আপুনি দাবীদাৰ হৈ আছে কোন খাম্পা আসল খাম্পা না অৰিজিনেল খাম্পা বুলি ক'লে এই মানুহটো এই কথা কোৱা সময়ত মানুহটো এই খালা পগলছ পিন্ধিছিল না নাই যেতিয়া কথা কৈছে এইবিলাক কথা এই সময়ত চশমা পিন্ধিছিল না নাই খাম্পাই পিন্ধিছে না পিন্ধা নাই খালা চশমা পিন্ধিছিল না নাই খাম্পাই সেইদিনা যে আপোনালোকে কিবা পিন্ধা নাছিল নেকটাই পিন্ধিছিল না নাই পিন্ধা নাছিল গছলা কোট পিন্ধিছিল না নাই পিন্ধা নাই তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় নকল খাম্পা আসল খাম্পাটো গগলছ থাকিব অৰিজিনেল খাম্পা হয় সেইটো খালা চশমা পিন্ধিব নেকটাই পিন্ধিব গছলা কোট থাকিব লাগে তেতিয়াহে অৰিজিনেল খাম্পা এই স্পৰ্টিং গেঞ্জি পিন্ধি পেলাই যদি কোনোবাই কৈছে এইটো খাম্পা নহয় অৰিজিনেল খাম্পা নহয় আমি কি জানি বিজেপি ইউপিপিএলৰ সম্পৰ্কটো আমি কি জানো মই BPFৰ মানুহ আমাৰ BPF দলৰ সম্পৰ্ক কাৰো লগত সম্পৰ্ক নাই আমাৰ কাৰো লগত সম্পৰ্ক নাই না কংগ্ৰেছৰ লগত আছে না বিজেপিৰ লগত আছে না ইউপিপিএৰ লগত আছে কাৰো লগত নাই জাম্বা কথা মই কৈছো সেইদিনা কোৱা কথাটো খাম্পাই চশমা পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে আপোনালোকে নেকটাই পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে আপোনালোকে কট পিন্ধিছিল না নাই পিন্ধা নাই বুলি কৈছে তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা নহয় প্ৰমোদ বড়ো একো নাজানে প্ৰমোদ বড়ো হ'ল কি কয় খাম্পাই দায়িত্ব লোৱা প্ৰমোদ বড়ো একো নাজানে সি খাম্পা আৰু দীপেন বড়োৱে দায়িত্ব লৈ পেলাই গৈছে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা একেলগে বহি পেলাই ঠিক কৰিব লাগে এইটোহে ইউপিপিএল আৰু এইটো খাৰেৰেতো খাম্পা হতে দায়িত্ব লৈছিল দীপেন বড়োহঁতে দায়িত্ব লৈছিল কৰা নাই আৰু লগত নহয় আলোচনা হৈছে হয় GSPৰ লগত কিন্তু আজিৰ দিনত ফাইনেল হোৱা নাই আমাৰ BPFটো 40টা দিব ইছ্যু কি ৰাইজক মাটিৰ পাট্টা দিব সব জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা পাব লাগে সমস্যা সেইটোৱে চবৰ কাৰণে
এইটো আমি সমাধান কৰি দিম। ইউপিএল চেক বিতৰণ কৰি আছে। ইউপিএলৰ চেক বিতৰণ এই চেকটো লৈ পেলাই আপোনালোকে বেংকত যাব দিছে মই